নমস্কাৰ, মই আব্দুল সিগমা টিউটৰ ইন আছামিছলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টিৰ যোগেদি ক্লাছ 8ৰ বিজ্ঞানৰ 13 নম্বৰ অধ্যায় শব্দ নম্বৰ অধ্যায়টিৰ আমি আটাইবোৰ প্ৰশ্ন আলোচনা কৰিম। তুমি যদি ক্লাছ 8ত পঢ়ি আছা তেনেহ'লে বহীকলম উলিয়াই লৈ আমি প্ৰশ্নোত্তৰবোৰ সমাধান কৰি যাম। চোৱা, 1 নম্বৰত কি দিছে? 1 নম্বৰত চোৱা যে শুদ্ধ উত্তৰ বাছি উলিওৱা। শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ কৈছে। কি কৈছে যে শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে, ইয়াৰ ভিতৰত 4টা কথা দি আছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? শুদ্ধ হ'ব ঘ নম্বৰটো, গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ, এইটো শুদ্ধ হ'ব। এই ঘ নম্বৰটো শুদ্ধ হ'ব। তাৰপিছত চোৱা 2 নম্বৰ, চোৱা 2 নম্বৰ কি কৈছে যে তলত উল্লেখিত কাৰ মাত কম্পনাঙ্কৰ হ'ব? মাত কম কম্পনাঙ্কৰ হ'ব। কি কৈছে যে তলত উল্লেখিত কাৰ মাত কম কম্পনাঙ্কৰ হ'ব? এটা অপশ্যন দিয়া আছে যে কেঁচুৱাৰ ছোৱালী, কেঁচুৱা ছোৱালী, কেঁচুৱা ল'ৰা, পুৰুষ, মহিলা। কাৰ মাত কম কম্পনাঙ্কৰ হ'ব? কেঁচুৱা ল'ৰা। ক নম্বৰটো শুদ্ধ হ'ব, ক নম্বৰটো শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰ চোৱা, 3 নম্বৰটো কি কৈছে যে তলৰ শুদ্ধ উক্তিসমূহত সু আৰু ভুল উক্তিসমূহত অ লিখা। শুদ্ধ নে অশুদ্ধ সেইটো ক'বলৈ কৈছে। ক নম্বৰ কি কৈছে যে বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে। এইটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব? ইয়াত আমি তলত আমি ভালদৰে দি দিছোঁ, 6টামান দিয়া আছে, 6টাৰ ইয়াত আমি ভালদৰে দি দিছোঁ কোনটো শুদ্ধ হ'ব আৰু কোনটো অশুদ্ধ হ'ব। এই যে চোৱা, ইয়াত সু শুদ্ধ হ'লে সু, অশুদ্ধ হ'লে অ দি দিছোঁ। এইবিলাক তোমালোকে চাই ল'বা। তাৰপিছত 4 নম্বৰ চোৱা, 4 নম্বৰত কি কৈছে যে উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিবলৈ কৈছে। ক নম্বৰটো চাওঁ আমি, এটা দলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা, এইটো হোৱা হ'ব, হোৱা হ'ব, থোৱাৰ জেগাত হোৱা হ'ব। সময়ক মানে বস্তুৰ ঢেৰ প্ৰয়োজন হয়, ইয়াত খালী ঠাই হ'ব। এই খালী ঠাইত হ'ব পৰ্যায়কাল বলে, পৰ্যায়কাল বলে। তারপর খ নম্বৰ চোৱা, ক নম্বৰটো হ'ব কম্পনৰ দ্বাৰা তীব্ৰতা নিৰ্ণয়। ইয়াৰ খালী ঠাইত যিটো আছে, খালী ঠাইত হ'ব বিস্তাৰ। ইয়াতে আমি খালী ঠাইবিলাক ভালদৰে দি দিছোঁ। কৰ খালী ঠাইত হ'ব পৰ্যায়কাল, খৰ খালী ঠাইত হ'ব বিস্তাৰ, গড় খালী ঠাইত হ'ব হাৰ্জ, তাৰপিছত গড় খালী ঠাইত হ'ব কোলাহল আৰু মোৰ খালী ঠাইত হ'ব কম্পনাঙ্ক। এইবিলাক চাই ল'বা। তাৰপিছত 5 নম্বৰ চোৱা, 5 নম্বৰ কি কৈছে? এটা দলনে 4 ছেকেণ্ডত 40 বাৰ দলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাঙ্ক নিৰ্ণয় কৰা। এটা দলনে 4 ছেকেণ্ডত 40 বাৰ দলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাঙ্ক নিৰ্ণয় কৰিবলৈ কৈছে। এইটোৰ আমি সমাধান কৰি দিম। চোৱা, ইয়াত উত্তৰ চোৱা দিয়া আছে, আমাক কি দিয়া আছে? দলনৰ সংখ্যা দিয়া আছে 40 আৰু সময় কি দিয়া আছে? 4 ছেকেণ্ড। আমি ইয়াৰ পৰ্যায়কালৰ সূত্র কি পাইছোঁ? পৰ্যায়ৰ কাল টিৰে সূচোৱা হয়, এইটো মনত ৰাখিবা। পৰ্যায়ৰ কাল ইকুৱেল মুঠ সময় বাই মুঠ দলনৰ সংখ্যা। মুঠ সময়টো ওপৰত বহিব আৰু দলন কেইবাৰ দলন কৰিছে সেই দলনৰ সংখ্যাটো তলত বহিব। তেনেহ'লে সময় কিমান আছে? 4 ওপৰত লিখি দিছোঁ। তাৰপিছত কেইবাৰ দলন কৰিছে? 40 বাৰ, এইটো তলত লিখিছোঁ, ইয়াত ছেকেণ্ড হ'ব। তেনেহ'লে 1/, কাটাকাটি কৰিলে 1/10 হ'ব। কাটাকাটি কৰিলে 1/10 হ'ব। তেনেহ'লে চোৱা, তলত কি আছে? তলত আছে 10, ওপৰত গ'লে কি হ'ব? 1ক মানে 1 হোৱাৰ পিছত এটা দশমিক হ'ব। তেনেহ'লে কি হ'ব? 0.1 ছেকেণ্ড। ইয়াৰ উত্তৰ এইখিনি হৈ গ'ল। তাৰপিছত ইয়াৰ কম্পনাঙ্কটো উলিয়াবলৈ গৈছে। কম্পনাঙ্কৰ সূত্ৰ আমি কি পাইছিলোঁ যে মুঠ দোলন বাই সময়। মুঠ দোলন বাই সময়। মুঠ দোলন হৈছে 40 বাৰ আৰু সময় হৈছে 4। তেনেহ'লে কটাকটি কৰিলে 10 হ'ব। এইটোৱে আমাৰ উত্তৰ হ'ব। তাৰপিছত 4 নম্বৰ চোৱা, 4 নম্বৰ কি কৈছে যে মাহে প্ৰতি ছেকেণ্ডত গড়ে 500 বাৰকৈ পাখি কঁপাই শব্দৰ সৃষ্টি কৰে। এই কম্পনৰ পৰ্যায়কাল কিমান হ'ব? কি কৈছে যে মাহে প্ৰতি ছেকেণ্ডত, মাহ মানে এটা নাম, এটা মানুহৰ নাম। মাহে প্ৰতি ছেকেণ্ডত গড়ে 500 বাৰকৈ পাখি কঁপাই
শব্দৰ সৃষ্টি কৰে। এই কম্পনৰ পৰ্যায়কাল কিমান হ'ব? তেনেহ'লে দিয়া আছে ইয়াৰ সমাধান দিয়া আছে। কম্পনাংক কিমান দিয়া আছে? 500 হাৰ্জ দিয়া আছে আৰু পৰ্যায়কাল উলিয়াব লাগে আমাক। তেতিয়াহ'লে আমি জানো পৰ্যায়কালৰ সূত্ৰটো আমি কি পাইছিলোঁ? 1/কম্পনাংক 1/কম্পনাংক দিয়া আছে 500, তাহলে 500 1/500 দি দিলে কি হ'ব? ইয়াত 500ত কেইটা শূন্য আছে? দুটা শূন্য আছে, সেইকাৰণে ওপৰত গ'লে কিমান হ'ব? 2 ঘৰ পিছত মানে শূন্য হ'ব। 2 ঘৰ মানে 3 ঘৰ পিছত দশমিক হ'ব। ইয়াত এইটো এনসাৰ হৈ যাব। তাৰপিছত 7 নম্বৰটো হৈছে যে তলৰ বাদ্যযন্ত্ৰসমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা। শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰিবলৈ কৈছে। ক নম্বৰ ঢোলক, চেতাৰ, খ নম্বৰ দিছে চেতাৰ, গ নম্বৰ দিছে বাঁহী। ইয়াৰ উত্তৰ হ'ব ক নম্বৰ হ'ব যে 2 মূৰৰ চামৰাৰ আৱৰণ। খ নম্বৰ উত্তৰ হ'ব যে টানি ৰখা তার। ক নম্বৰ উত্তৰ হ'ব বায়ু স্তম্ভ। তাৰপিছত 8 নম্বৰত কি কৈছে যে 8 নম্বৰত কৈছে যে কোলাহল আৰু সংগীতৰ মাজত পাৰ্থক্য কি? সংগীত কেতিয়াবা কোলাহল হ'ব পাৰেনে? এই উত্তৰ আমি ভালদৰে দি দিছোঁ যে আমনিদায়ক শব্দবোৰকেই কোলাহল বুলি কোৱা হয়। আনহাতে কাণৰ বাবে আনন্দদায়ক শব্দসমূহে সংগীত বুলি কোৱা হয়। যেতিয়া সংগীতৰ শব্দ অতি ডাঙৰ হয় তেতিয়া কোলাহল হ'ব পাৰে। এইটো আমি দি দিছোঁ। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে যে তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ এইখিনি হ'ব যে তলত কেইটামানৰ শব্দ প্ৰদূষণৰ প্ৰধান উৎসৰ নাম তলত দিয়া হ'ল। 1 নম্বৰত দি দিছোঁ যে গাড়ী মটৰৰ শব্দ, 2 নম্বৰত দি দিছোঁ যে কল কাৰখানাৰ শব্দ, 3 নম্বৰত দি দিছোঁ বিস্ফোৰণৰ শব্দ, 4 নম্বৰত দি দিছোঁ যে মেচিন, লাউড স্পিকাৰ আদিয়ে সৃষ্টি কৰা শব্দ। তাৰপিছত পাকঘৰৰ কিছুমান সঁজুলি, কুলাৰ, শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰ আদিয়ে সৃষ্টি কৰা শব্দ। ইয়াৰ উত্তৰ এইখিনি হ'ব। তাৰপিছত 10 নম্বৰ চোৱা কি কৈছে যে মানুহৰ বাবে শব্দ প্ৰদূষণ কি ধৰণে অপকাৰী ব্যাখ্যা কৰা। মানুহৰ বাবে শব্দ প্ৰদূষণ কি ধৰণে অপকাৰী ব্যাখ্যা কৰিবলৈ কৈছে। ইয়াৰ উত্তৰ ইয়াতে আমি ভালদৰে দি দিছোঁ যে আমাৰ চাৰিওফালে হোৱা অত্যাধিক শব্দ প্ৰদূষণে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। শব্দ প্ৰদূষণৰ টোপনি নোহোৱা, উচ্চ ৰক্তচাপ, উৎকণ্ঠা আৰু বহুতো স্বাস্থ্য বিসংগতিৰ কাৰণ হ'ব পাৰে। উচ্চ স্বৰৰ শব্দ অবিৰতভাৱে শুনি থকা মানুহে এজনে স্থায়ী অথবা অস্থায়ীভাৱে শ্ৰৱণ বিসংগতিত ভুগিব পাৰে। ইয়াৰ উত্তৰ এইখিনি হ'ব, তোমালোকে নোট কৰি ল'বা। তাৰপিছত 11 নম্বৰটো চোৱা কি কৈছে যে তোমাৰ মা দেউতাই এটা ঘৰ কিনিবলৈ ওলাইছে। তেওঁলোকক এটা পথৰ দাঁতিত আৰু আন এটা পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে। তুমি তোমাৰ মা দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা? কাৰণ ব্যাখ্যা কৰা। কি কৈছে যে মা দেউতাৰ লগত ঘৰ কিনিবলৈ ওলাইছে। তেওঁলোকৰ মানে এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা 3টা উপপথ আঁতৰত থকা একটা ঘৰ। তেনেহ'লে তুমি কোনটা ল'বলৈ পৰামৰ্শ দিবা? ইয়াৰ উত্তৰ হ'ব যে ৰাস্তাৰ পৰা আঁতৰত থকা ঘৰটো কিনাটো উচিত, কাৰণ ই ৰাস্তাৰ ওচৰত থকা ঘৰটোতকৈ কম পৰিমাণে শব্দ প্ৰদূষিত ঘৰ হিচাপে চিহ্নিত হ'ব। কাৰণ তুমি ৰাস্তাৰ দূৰত যদি ঘৰটো কিনা তাত মানে শব্দটো কম হ'ব, শব্দ প্ৰদূষণটো কম হ'ব। তাৰপিছত 12 নম্বৰ চোৱা 12 নম্বৰ কি কৈছে যে ষড়যন্ত্ৰৰ চিত্ৰ অংকন কৰা। এইটো অংকন কৰা আছিল, টাইপিং মিষ্টেক হৈছে। আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা। এইটো আমাৰ ষড়যন্ত্ৰৰ চিত্ৰ, এইটো তোমালোকে চাই ল'বা। এইটো ষড়যন্ত্ৰৰ চিত্ৰ। ইয়াৰ কাৰ্যখিনি হ'ল ষড়যন্ত্ৰ বা লেৰিংছৰ কাৰ্য। ষড়যন্ত্ৰৰ আন এটা নাম ৰেলিং।
ইয়াৰ কাৰ্য হ'ল যে মানুহৰ ক্ষেত্ৰত ষড়যন্ত্ৰ বা লেৰিংছৰ দ্বাৰা শব্দ সৃষ্টি হয়। ই বায়ুনলীৰ ওপৰৰ অংশত অৱস্থিত। লেৰিংছৰ ওপৰেৰে দুডাল কণ্ঠনলী এইদৰে টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু পাৰ হ'ব পৰাকৈ এটা সূক্ষ্ম ছিদ্ৰৰ সৃষ্টি হয়। যেতিয়া হাঁওফাঁওয়ে ছিদ্ৰৰ মাজেৰে বায়ু জোৰেৰে এৰি দিয়ে, কণ্ঠনলী কঁপিবলৈ ধৰে আৰু শব্দ সৃষ্টি হয়। 13 নম্বৰটো চোৱা যে কি কৈছে যে আকাশত বিজুলী আৰু ঢেৰেকনি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয়, কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা। প্রশ্নটাতে সুধিছে যে আমার যে বিজুলী যে পড়ে এই বিজুলীটো যেটুকু আমি ঠাটা কওঁ এই বিজুলীটো যে পড়ে বিজুলীটো আমি আগে বিজুলীটো দেখা পাওঁ কিন্তু শব্দটো আমি পিছত দেখা পাওঁ কিয় এনেকুৱা হয় সেইটো ক'বলৈ গৈছে যে ইয়াৰ উত্তৰ হ'ব যে বায়ুৰ পোহৰত বেগ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ, আনহাতে বায়ুত শব্দৰ বেগ প্ৰতি ছেকেণ্ডত 330 মিটাৰ। সেইবাবে বিজুলী আৰু ঢেৰেকনি একে সময়তে সৃষ্টি হ'লেও পোহৰ আগেয়ে আহি পায়। সেইবাবে ঢেৰেকনিৰ শুনাৰ আগে আমি পোহ দেখা পাওঁ। বন্ধুসকল, আজিৰ প্ৰশ্ন ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে অৱশ্যই এটা লাইক কৰিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা। ধন্যবাদ। বাই বাই।